back to my YouTube channel PT Varsar and a video loy. So dear apnalike mor video first time over sai ase then hi my friend asha kor apnalike mor channel to subscribe koriba aru jodi already subscribe kori thoi dise then thank you so much. আজি হৈছে 11 মাৰ্চ আৰু এতিয়া টাইম প্ৰায় 10:30 বাজিলে আৰু মই বৰপেটাত কি কাৰণত আহিছিলো হেইটো কাম আজিয়ে আছে তাৰ মানে মই বৰপেটাত মেইনলি আহিছিলো মেহেন্দি আকিবৰ কাৰণে মেহেন্দিৰ বুকিং কৰি থোৱা আছিল তো মেহেন্দিৰ কাৰণে আহিছিলো হেইটো কাম আজি হ'ব তো মই এতিয়া গৈ আছো কইনাৰ ঘৰলৈকে ঘৰটো ক'ত জানো বাট মই চিনি নাপাও ভালকে তো বাই পিলপিলি এখন ভাড়া কৰি দিছে তো হেইখনত গৈ পেলে বিচাৰি ঘৰটো উলিয়াব লাগিব তো যিকি নহওক গৈ আছো যেহেতুকে ভাবিলো যে ব্লগ এটাও কৰো আপোনালোককো দেখাও নহলে বৰপেটাত কি কৰিব ভাবিছো এটো গমে নাপাব কিহৰ কাৰণে আহিলো কিয় ভিডিও বনাই আছো তো হেইটোৱে চাই থাকিব দেখুৱাই থাকিম আৰু কি মেহেন্দি আকো কেনেকুৱা আকো হে কিন্তু আগৰ ব্লগতো এনেকুৱা দেখিছে যে কি ডিজাইন আকো হেতু মই দেখাও আপোনালোকক তো আচ্ছা দেখুৱাম তো চাই থাকিব দেৰিয়ে হলো জেঠাই ফোন কৰি কৈছে তাৰ পিছত মই কইনাৰ ঘৰ আহি পালো আহি পাই বহি আছো এতিয়া আৰু চাহটা খালো আৰু কইনাৰ ঘৰত মানে এতিয়া সব ৰেডি হৈ আছে কইনাই ওলাই আছে মেকআপ চেকআপ কৰি আছে অলপ তো হেয়া মই আৰু এনেকে ৰখি আছো আৰু ইয়াতে ধুনীয়াকে মেহেন্দি চানিবিলাক সজাই থৈ দিছে এয়া এইবিলাক এনেকে সজাই থৈছে আৰু মই অলপমান ৰখি আছো সব ৰেডি হৈ গলে আৰু আকাশ ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোককো দেখাম তো চাই থাকিব দিনটো কিবা কিবি হৈ থাকিব আৰু কাৰণে জাগা ৰেডি হৈ গল ইমান ধুনীয়াকে সজাই দিছে আৰু কইনা আহি পোৱা নাই বাৰু কইনা আহি পোৱাৰ পিছত ষ্টাৰ্ট কৰিম আৰু এইখিনি ইমান ধুনীয়াকে সজাইছে কাৰণে আপোনালোককো দেখুৱাই দিলো অকমান
मेहंदी